তো নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে চাব পাৰে 2024ৰ নতুন ভোটাৰ লিষ্টটো আহি গ'ল। আৰু যিসকল ব্যক্তিয়ে নাজানে আপোনাৰ বা আপোনাৰ পৰিয়ালৰ সদস্যৰ কোনোজনৰ ভোটাৰ লিষ্টত নাম আছে নে নাই, তো সেইসকলে কেনেকৈ চাব পাৰে, আপোনাৰ নিজৰ স্মাৰ্টফোনেদিয়ে চাব পাৰে আৰু লিষ্টটো ডাউনলোডো কৰিব পাৰে। তো সম্পূৰ্ণ প্ৰচেছ জানিবলৈ ভিডিঅ'টোলৈ চাই থাকক আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন টাইপ ভিডিঅ' যেতিয়া মই আপলোড কৰিম তেতিয়া আপুনি চাব পাৰিব। তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো পোনপ্ৰথমে আপোনাৰ গুগল ক্ৰমটো অ'পেন কৰিব আৰু ইয়াতে টাইপ কৰিব, ইয়াতে চাৰ্চ কৰিব ceo.assam.nic.in। তো এইটো আপুনি চাৰ্চ কৰি যিটো প্ৰথম ৱেবছাইটটো আহিব তাতে ক্লিক কৰিব। আৰু যদি বিচাৰি পোৱা নাই তেনেহ'লে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনখন চেক কৰিব, তাতে মই লিংকখন দি দিম। তাৰপিছত ইয়াতে চাওক, প্ৰথমত লিখা আছে অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, 2 নম্বৰত চাৰ্চ ইন ইলেক্ট্ৰল আৰু 3 নম্বৰত যিটো অপশ্যন আছে PDF ইলেক্ট্ৰল। তো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। তো 3 নম্বৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তাৰপিছত ইয়াতে যেতিয়া ক্লিক কৰিব, তাৰপিছত নতুনকৈ আপোনাৰ চাওক ইয়াতে লিখা আছে PDF ইলেক্ট্ৰল ফৰ দ্য ইয়াৰ 2024 আৰু তলত দিয়া আছে PDF ইলেক্ট্ৰল 2023। তো আপুনি 2024খন চিলেক্ট কৰিব, ইয়াতে 2024খনত ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত ইয়াতে চাওক আপোনাৰ ষ্টেটটো লিখা আছে, ষ্টেটটো অলৰেডি শ্ব' কৰি আছে আছাম। তাৰপিছত নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তো ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ সময়তে চাওক অসমত যিমানকেইটা ডিষ্ট্ৰিক্ট আছে গোটেইকেইটাই ইয়াতে নাম আছে। তো আপোনাৰ যিটো ডিষ্ট্ৰিক্ট সেইটো চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত এছেম্বলিটো চাওক, আপোনাৰ নতুনকৈ এছেম্বলি হৈছে আপোনালোকে জানে। তো আপোনাৰ মানে এছেম্বলিটো কি এইটো ভালদৰে জানি ল'ব। তাৰপিছত ইয়াতে এছেম্বলিটো চাৰ্চ কৰিব। আৰু যিসকল এছেম্বলি মানে বুজি নাপায় সেইসকলৰ বাবে কৈ আছোঁ, এছেম্বলি মানে হৈছে সমষ্টি। তো আপোনাৰ নিজৰ যিটো সমষ্টি হয় সেইটো আপুনি ইয়াৰ পৰা বাছি ল'ব। এছেম্বলিটো ফুলফিল কৰি ইয়াতে আপোনাৰ চিলেক্ট লেংগুৱেজত ক্লিক কৰিব। ইয়াতে এছামিছ ASMটো চিলেক্ট কৰিব। তো ASMত ক্লিক কৰি ASMটো মানে এছামিছ হ'ব। তাৰপিছত ইয়াতে কেপচাৰটো ফুলফিল কৰি দিব, ভালকৈ কেপচাৰটো চাই লিখি দিব। ইয়াতে লিখাৰ পিছত একো কৰবা ইয়াতে চাৰ্চ কৰিব নালাগে, অকণমান ওপৰত স্ক্ৰল কৰিলে ইয়াতে চাব পাৰে আপোনাৰ এৰিয়াৰ যিমানকেইটা হেৰি আছে ভোট প্ৰদান কেন্দ্ৰ তাৰে লিষ্টসমূহ ইয়াতে ওলাই আছে। তো অলপ স্ক্ৰল কৰিব, ইয়াতে যদি নাপায় অকণমান স্ক্ৰল কৰিলে, তাৰপিছত স্ক্ৰল কৰি উঠি যদি ফাৰ্ষ্টৰ পেজখনত আপুনি নাপায় তাৰপিছত ইয়াতে চাওক। তো ইয়াতে চাওক ফাৰ্ষ্টৰ আৰু ছেকেণ্ড 1, 2 এনেকুৱা অপশ্যন দিয়া আছে। মানে ফাৰ্ষ্টৰ 20টা 10টা এনেকুৱা মাৰ্ক কৰা আছে, একেলগে 50টা চিলেক্ট কৰি আপুনি চাই থাকিব পাৰে। তো চাই যিটো আপোনাৰ নিজৰ ভোট দিয়া কেন্দ্ৰটো হয় তাৰ পৰা সেইটোত আপুনি ক্লিক কৰিব। ক্লিক কৰি লৈ উঠি ধৰক এটাত যিকোনো আপুনি ইয়াৰ পৰা ধৰক এইটো আপোনাৰ ভোট দিয়া কেন্দ্ৰ। তো ইয়াতে আপুনি চিলেক্ট কৰি উঠি ডাইৰেক্ট আপোনাৰ চাওক ইয়াতে ডাউনলোড বুলি অপশ্যন আছে ব্লু কালাৰত। তো ইয়াৰ পৰা ডাইৰেক্ট এই ব্লু কালাৰৰ চিহ্নটো দেখা পাই আছে এৰ'টো, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে চাব পাৰে এয়া ডাউনলোড হৈ আছে। তো PDF ফাইলটো আপোনাৰ ডাইৰেক্ট ডাউনলোড হৈ যাব। ডাউনলোড হৈ গ'লে অকণমান সময় দিব। তো ডাউনলোড হোৱাৰ পিছত ইয়াতে ডাউনলোডত যাই চাব, এয়া চাওক PDF ফাইলটো। ইয়াতে PDFত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে ফোনৰ যিটো PDF ড্ৰাইভ আছে তাতে যাই খুলিব। তাৰপিছত ইয়াৰ পৰা আপুনি ডাইৰেক্ট আপোনাৰ ভোটাৰ লিষ্টটো চাব পাৰে। আৰু ইয়াৰ পৰা যদি ভোটাৰ লিষ্ট প্ৰিণ্ট কৰিব খোজে তো প্ৰিণ্টো কৰিব পাৰে। ইয়াতে চাওক, তো ভোটাৰ লিষ্টটো এনেকৈ কৈ আপুনি নিজৰ স্মাৰ্টফোনেদি আপোনাৰ হাতত ল'ব পাৰে। তো বন্ধুসকল আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, কিবা ইনফৰমেশ্যন পাইছে, তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেলটোলৈ নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি যাব, কাৰণ এনেকুৱা ইনফৰ্মেটিভ টাইপ আৰু জব আপডেটৰ ভিডিঅ' আমাৰ চেনেলত আহিয়ে থাকে। তো ছাবস্ক্ৰাইব কৰি ল'ব। তো লগ কৰি আছোঁ নতুন এটা ভিডিঅ' লৈ, নতুন এটা টপিক লৈ। তেতিয়ালৈকে বাই বাই, জয় আই অসম, ধন্যবাদ।